বহুত পেৰেণ্টছৰ একো নলেজ নাই লিটাৰেলি মোবাইল চবাইল এনেকে দি দিয়ে সৰুতে মোবাইল দি দিয়ে সেইটো বহুত আৰু এফেক্ট কৰি আছে আই এম শ্যোৰ দিয়ালৈও মানে কি হয় আজিকালি ল'ৰা ছোৱালীবিলাক মানে একদম যোনটো নতুন জেনেৰেশ্যন আৰু স্কুলৰ মানে একদম ষ্টাৰ্টিং সিহঁতে নিজে লয় নেকি মানে মা দেউতাহঁতৰ লগৰ পৰা মানা কৰা ইজ লাইক অপশ্যনে নহয় নেকি গৈ পেলাই কিবা নহয় কিবা ষ্ট্ৰিক্ট কৰিব হ'ব লাগিব ন বস্তুটো আমিওতো ল'ব পাৰিলো হয় ন দেউতাৰ মোবাইলটো আমিও সৰুতে ধৰিব পাৰিলো হয় আমাক ষ্ট্ৰিক্টলি মানা কৰিছে কিছুমান কথাত ষ্ট্ৰিক্ট হ'বই লাগিব ইউ গট ন' অপশ্যন কাৰণ তুমি চোৱা তোমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া ঠিক আছে মোবাইলটো লৈছা বা কিডছৰ যিখিনি আছে অকল চাব লাগে সেইখিনি তুমি অকল অন কৰি থোৱা ন বাকীবোৰ কিয় অন কৰি থৈছা এতিয়া তাহাঁতে মোবাইলটো খুলি কি চাইছে বিগ বছ চাই আছে ন তাতে ৰ'ডিছ চাই আছে তাহাঁতৰ বোলে ফেভৰেট বিগ বছ তাহাঁতৰ বোলে ফেভৰেট ৰ'ডিছ কি কৰি আছে তাহাঁতে এইবিলাক চাই ৰাইট একোতো লাভটো হোৱা নাই আই এম চিয়ৰ তাহাঁতৰ এইবিলাক চাই লোকচানহে হৈ আছে একদম অভাৰ ষ্ট্ৰিক্ট হ'লেও ল'ৰা ছোৱালীবিলাক মানে হাতৰ পৰা গুচি যায় তো এই তাহাঁতে ষ্ট্ৰিক্ট যদি হ'ব লাগে শিকাব কিন্তু পাৰিব হা কিন্তু বেয়া ষ্ট্ৰিক্ট হ'ব লাগে কিন্তু মানে অভাৰ ষ্ট্ৰিক্ট হ'লেও বেয়া আৰু মোৰ চোৱা মই কৈ আছো কিছুমানে এতিয়া অভাৰ ষ্ট্ৰিক্ট হয় মোৰ দেউতা বহুত ষ্ট্ৰিক্ট আছিলে দেই সৰুতে মানে আমাৰ ছোৱালী ন এইটো কাৰণে ষ্ট্ৰিক্ট আছিলে দেউতা আই এম চিয়ৰ বাট আই টাৰ্ন আউট টু বি এ গুড গাৰ্ল ঠিক আছে আমাৰ নিজকে ক্লেইম কৰি দেই এতিয়া মই বহুত ভাল হয় বেলেগ ছোৱালীতকেতো বহুত ভাল হয় দেই তো কথা সেইটোৱে যে তুমি যদি অভাৰ ষ্ট্ৰিক্ট হৈছাও তেনেহ'লে তুমি এট দ্য চেম টাইম যে মোৰ দেউতা বহুত ষ্ট্ৰিক্ট আছিলে বাট মোৰ মা বহুত ছাপৰ্টিভ আছিলে মোক লৈ মানে এটা বেলেঞ্চ কৰিব লাগিব মানে এজনে ষ্ট্ৰিক্ট হ'লে বাপেকে ষ্ট্ৰিক্ট হ'লে মাকে মানে অলপ চফ্ট সেইখিনি কৰিব লাগিব সেয়াই জেনেৰেলি কিন্তু উল্টা হোৱা যেন দেখো মই দেই বহুতে মানে বহুতৰ বাপেকে এনে ছোৱালীক লৈ আৰু ছোৱালীক লৈ আৰু ল'ৰাক লৈ বেলেগ হৈ যায় মানে ল'ৰাক লৈ অ মানে ল'ৰাক লৈ বাপেক মাকে ষ্ট্ৰিক্ট হৈ যায় মাক চফ্ট হৈ যায় আৰু ছোৱালীক লৈ মানে নহয় মই উল্টা দেখিছো আকৌ তুমি কি কোৱা উল্টা ল'ৰাক নেকি লৈ মানে ল'ৰাক লৈ মাক বহুত ঠিকে মাক মানে বহুত চফ্ট হৈ যায় বাপেক বহুত সেইটোৱেতো ষ্ট্ৰিক্ট মইতো হয় সেইটোৱে কৈ আৰু আছো ন মাকে চফ্ট হৈ যায় বাপেকে ষ্ট্ৰিক্ট হৈ যায় ল'ৰালৈ আৰু নাই ছোৱালী লৈ নিদিয়ে পেলাই মই ছোৱালী লৈ পেলাই হেৰি বাপেকে চফ্ট হৈ যায় আৰু বাপেক চফ্ট হৈ যায় মাক ষ্ট্ৰিক্ট হৈ যায় আমাৰ আৰু উল্টা আমাৰ আৰু কি বা গম নাপাওঁ আমাৰতো দেউতাই ইমান মানে সেয়া আছিলে ষ্ট্ৰিক্ট আছিলে বাপৰে বাট বহুত ষ্টিল ষ্ট্ৰিক্ট সেই আছিলে দেই বেলেঞ্চটো মানে কি আছিলে কি মানে বেলেঞ্চটো আছিলে দেই মই কৈ আছো কাৰণ কি কয় মায়ে মানে বহুত চাপৰ্ট কৰিছিলে দেই বহুখিনি ক্ষেত্ৰত যদিও মানে ষ্টিল মায়েও মানে এনেকুৱা নহয় যে দেউতাই অপ'জ কৰিব বাট ষ্টিল তলে তলে মানে বহুত চাপৰ্ট কৰিছিলে মোৰ ফাৰ্ষ্ট নহয় আৰু ছেকেণ্ড ড্ৰামা হয় এইখন সতী বুলি এখন নাটক কৰিছিলো গুণাকৰ দেৱগোস্বামীৰ লগত তো সেই নাটকখন মই কৰিব পাৰিছো বিকজ অফ মাই মাদাৰ ডে কাৰণ যদি মায়ে মানে মোক চাপৰ্ট নকৰিলে হয় নহ'লে মইতো নলবাৰী যাব নোৱাৰো ন অকল কেনেকে যাম মায়ে আৰু বা মানে মিলি আৰু তো মোক ক'লে মানে দেউতাক ক'লে আৰু যে বোলে তাই বায়েকৰ ঘৰত গৈছে ৰাতি আহি পাব তো সেনেকে মানে গ'লো আৰু আমি মই গম নাটকখন পাই কৰিব এতিয়া নাপায় এতিয়াও গম নাপায় এতিয়া ভাইৰেল হৈ যাব গম পাইছো ফাল্টু এতিয়া গৈ পেলাই আজি একো নকয় কাৰণ এতিয়াতো মই অকলে গৈ পাইছো ন ফাৰ্ষ্ট মোক একদম ফাৰ্ষ্টত এনেকে কৈছিলে যে তই ওলাই যা ঘৰত নাহিবি হয়তো নাটকখন নহ'লে তই ঘৰৰ পৰা ওলাই যা